কৃষকে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা পথৰ দাঁতিত লগোৱা হৈছে বিজ্ঞাপনৰ ফলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ বিজ্ঞাপনৰ ৰূপায়ণ কেনেধৰণে চলিছে কেনেদৰে লগোৱা হৈছে বিজ্ঞাপনৰ ফলক আৰু আমি দেখুৱাম আপোনালোকক এক প্ৰতিবেদন এই প্ৰতিবেদনত পোহৰলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত ফলক ক'ত কেনেকৈ চলি আছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগসমূহে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ বিভাগসমূহে বিজ্ঞাপন প্ৰচাৰ কৰাটো এক নিয়ম আজি আমি বিজ্ঞাপন প্ৰচাৰ কৰা নকৰা বিষয়ক লৈ এই বাতৰি কৰিব বিচৰা নাই আমি আপোনালোকক দেখুৱাব ওলাইছোঁ বিভাগসমূহে কিমান নিয়াৰিকৈ সমাপন কৰে বিজ্ঞাপনৰ কাম প্ৰতিবেদনৰ প্ৰথমেই মন কৰক গোলাঘাট জিলাৰ দেৰগাঁৱৰ অমিতপুৰ চাৰিআলিৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ কাষতে আজি কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ফটো সম্বলিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাকে ধৰি কৃষকৰ অন্যান্য বিষয়ৰ বিভিন্ন তথ্যৰ মুঠ ৩খন হৰ্ডিং লগোৱা হৈছিল এইখিনিলৈকে সকলো ঠিকেই আছিল কৃষক ৰাইজৰ সহায়ৰ বাবে চৰকাৰৰ এই সুপদক্ষেপ এতিয়া হৰ্ডিং লগোৱাৰ মাথো এসপ্তাহৰ পিছত দৃশ্য মন কৰক এয়া পথৰ কাষেৰে অহা যোৱা কৰা কৃষক ৰাইজে বিজ্ঞাপনৰ ফলক পঢ়িবলৈ পোৱাৰ আগতেই মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত হৰ্ডিং বাগৰি পৰিল কৃষি পথাৰত হৰ্ডিংখন বাগৰি পৰাৰ পিছৰ পৰাই পথাৰতে পৰি ৰৈছে এনেদৰেই এতিয়া আহোঁ ফলককেইখন কেনেদৰে লগোৱা হৈছে মন কৰক এই দৃশ্য মুকলি পথাৰৰ কাষত লুৰ খুঁটাত তাৰেৰে গাঁঠি দি ওলোমাই দিয়া হৈছে ফলককেইখন ফলকৰ লুৰ খুঁটাসমূহ মাটিত চিমেণ্ট বালিৰে ঢালাই দি লগোৱাৰ সলনি এটা গাঁতত শিলগুটিৰে ঢোকা দি লগোৱা হ'ল তাৰৰ গাঁঠি আৰু শিলগুটিৰ ঢোকাই মুকলি ঠাইত কিমান সুৰক্ষা দিব পাৰে হৰ্ডিংসমূহক তাৰ উত্তৰ আপোনালোকলৈ এৰিছোঁ ৰাজ্যৰ কৃষি বিভাগে প্ৰকৃততে এনেদৰেই লগাবলৈ দিছে নেকি হৰ্ডিংসমূহ মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত হৰ্ডিং পথাৰত বাগৰি থকাটোৱে মুখ্যমন্ত্ৰীগৰাকীক জানো অসন্মান কৰা হোৱা নাই চৰকাৰী বিভাগৰ কামৰ নমুনা দেখুৱালোঁ আমি এতিয়া হৰ্ডিং লগোৱাসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দায়িত্ব ৰজাঘৰৰ নিউজ ডেস্ক হেডলাইন্স দেৰগাঁও আপুনি নিশ্চয় পুৱাই উঠি একাপ চাহৰ সোৱাদ ল'ব বিচাৰে দেৰগাঁও ৰেডটিৰ সৈতে পুৱাই লওক একাপ চাহৰ সোৱাদ ৰেডটি খাওক আৰু দিনটোলৈ সতেজ কৰি ৰাখক নিজকে দেৰগাঁও ৰেডটি ক্ৰয় কৰিবলৈ আপুনি আহক দেৰগাঁও ষ্টেট বেংকৰ সমীপত ৰেডটিৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান SSK টি ফেক্টৰী যোগাযোগ নম্বৰ 8254910416 গতিকে এতিয়া ৰেডটি খাওক সতেজ কৰি তোলক প্ৰতিটো পুৱা